ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আহিছোঁ চকিটিং বজাৰত বিহু বজাৰ কৰিবলৈ কাৰণে কি পাওঁ সব দেখাই থাকিম আপোনালোকক। ইয়াত পাৰ্কিং কৰিবলৈ জেগা নাই, ইমান ভিৰ। ইয়াতে গলি এটাতে আমি গাড়ীখন ৰাখিলোঁ, চাওকচোন ইমান গাড়ী। আহিয়ে প্ৰথমতে মই কুঁহিয়াৰ জুচ খাই লৈছোঁ। আজি বজাৰখনত চাওকচোন ইমান ভাল লাগিছে বস্তুখিনি চাই, কোমল চাউল, বৰা চাউল, গুড়, তিল, এইফালে চব্জি বজাৰ, এইফালে টেকেলি দৈ, কিমান কি যে বস্তু ওলাইছে আজি। এইফালে তিলৰ লাড়ু, নাৰিকলৰ লাড়ু। আমি আজি বজাৰলৈ গৈ বহুত বস্তু আনিলোঁ। তিলৰ লাড়ু আনিলোঁ, বগা তিল, কলা তিল, বৰা চাউল, গুড়। এঠাইৰ পৰা আকৌ তেলৰ পিঠাও ল'লোঁ। মোৰ তেল পিঠাটো খাই খুবেই ভাল লাগে। এইফালে ওলাইছিলে তিল পিঠা, চিৰা, দৈ। এই আণ্টিগৰাকীৰ পৰা তেলৰ পিঠা ল'লোঁ। তেওঁ কৈছিলে খাই ভাল পাবা, গৰম কৰি খাই চাবা। তাতে আকৌ এপিচ ওলাইও দিলে যে ওলাই খাই চোৱাচোন কেনেকুৱা লাগিছে। ইমান গৰম লাগিছে, চুৱেটাৰ খুলি ল'লোঁ আৰু নোৱাৰিছোঁ, ইমান কাঢ়া ৰ'দ। বজাৰ আমাৰ হৈ গ'ল, এতিয়া আমি গৈ আছোঁ। এতিয়া গৈ আছোঁ। ইমান গৰম লাগিছে, চুৱেটাৰ পিন্ধি গৈছিলোঁ, ৰাস্তাত চুৱেটাৰটা খুলি মেলি পেলাই দিবলগীয়া হৈছে।